ফ্ৰেণ্ডছ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সকলো ভালে আছে আৰু সদায় ভালে থকাটোৱে বিচাৰোঁ। আজি মানে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ পিছবেলাৰ পৰা, কাৰণ আজি বতৰটো বহুত বেয়া হয়, বৰষুণ আহিব এতিয়া। আজি পিছবেলাৰ পৰা ভিডিঅ'টো কি কৰোঁ আপোনালোকক দেখাম বাৰু, তেতিয়াহ'লে ভিডিঅ'টো সেইফালেকে চাই থাকক। এতিয়া পূৰা একদম বৰষুণ আহিছে, মই ইয়াৰ ভিতৰত যাওঁ, তাহলে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ' চাই যেনে তেনে ভিতৰত সোমাবলৈ পালোঁহি, আহিলেই দবা পিটা। বৰষুণ এৰাই নাই, সেইকাৰণে ভাবিলোঁ আজি বৰষুণৰ বতৰ অকণমান স্পেচিয়েল কিবা এটা খোৱা যাওক নে কি কয়। সেইকাৰণে মাংস আনিলে বাবুৱে। এতিয়া মই মাংস মানে বনাই আছোঁ। প্ৰথম মছলা আজি একো মছলা চছলা নিদিওঁ দেই, অকল পিঁয়াজ আৰু জলকীয়া দিয়ে বনাম। পিঁয়াজবোৰ অকণমান ৰঙচুৱা হোৱাৰ পাছতে মানে মই মাংসটো দি দিলোঁ। মাংসটো হালধি দিয়ে থৈ দিছিলোঁ, সেইকাৰণে এনেকৈ মানে মিক্স কৰি দি দিছোঁ আৰু মাংসটো 3-4বাৰ লৰোৱাৰ পাছতে মানে মই আলুটো এনেকৈ দি দিছোঁ। মানে ঠাণ্ডা বতৰ ন, সেইকাৰণে জুইতে বনাইছোঁ আৰু ঘৰৰ অৱস্থা নাই, আপোনালোকে গম পাইছে আমাৰ ঘৰ বনাই আছে, মানে ঘৰৰ একেবাৰে অৱস্থা নাইকিয়া হৈ আছে আৰু এতিয়া মানে মাংস পূৰা খাব পৰাই হৈ গৈছেগৈ। আৰু অকণমান পানী দি মানে অলপ গ্ৰেভি টাইপৰ বনাম, মানে আৰু বেলেগ চব্জি নবনাওঁ আৰু বৰষুণ যাক অকণমান এৰাতে মানে আমাৰ পাৰ্চেল কেইটামান আহিলে, পাৰ্চেলকেইটা দি মানুহজন ওলাই গৈছে, আকৌ দবা পিটা বৰষুণ আহিলেই। কিন্তু শুনে পাৰ্চেলকেইটা আগতেই মানে খুলি মেলি আজৰি হ'ল, কিন্তু মই এতিয়া আপোনালোকক দেখাই দিছোঁ আৰু কি পাৰ্চেল আহিলে। এয়াৰ স্পৰ্টিং এটা, পেটি এডাল, চশমা এযোৰ, পাৰফিউম এটা, মানে এনেকৈ কিবা কিবি তাৰ কাৰণে অৰ্ডাৰ কৰিছিলে। তাৰ বিহু বুলিবলৈ এইকেইটাই লৈছোঁ বুলি কৈছে, আৰু ক'ত আৰু সি এইবোৰ মানিব, আৰু ল'বই সি, মই জানো তাৰ কথা। কিন্তু মই গালি পাওঁ কাৰণে মানে তেনেকৈ কৈছে, আৰু বিহুত বোলে মই একোৱে নলওঁ, এইকেইটাই ল'ম আৰু কৈছে। এইটো পাৰ্চ এটাও লৈছে, কি যে বস্তু তাৰ দৰকাৰ নহয় আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে এতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।